চিকিৎসাৰ নামত বেপাৰ চলোৱা প্ৰগতি হস্পিটেলত অৱশেষত উলমিল প্ৰশাসনৰ তলা। চিকিৎসাৰ নামত বেপাৰ চলাই থকা বুলি বহুদিন ধৰি অভিযোগ উত্থাপন হৈ আহিছিল প্ৰগতি হস্পিটেলৰ বিৰুদ্ধে। ফেব্ৰুৱাৰীৰ দিনা বিজেপি নেত্ৰী উপমা বৰাৰ মৃত্যুৰ পাছতেই উত্তাল হৈ পৰিছিল হস্পিটেলৰ চৌহদ। চিকিৎসক নাৰ্ছৰ গাফিলতিৰ বাবে অকাল মৃত্যুক সাৱটিছিল বিজেপি নেত্ৰী উপমা বৰাই। আৰু তাৰ পিছতেই এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল হস্পিটেলৰ চৌহদত। চিকিৎসক আৰু নাৰ্ছৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ লগতে শিৱসাগৰ উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰদান কৰে আৰু হস্পিটেলখন চিল কৰি দিয়াৰ দাবী জনাইছিল শিৱসাগৰ জিলা বিজেপিয়ে। ইয়াৰ পূৰ্বেও বহু অভিযোগ উত্থাপন হৈ আহিছিল এই হস্পিটেলখনৰ বিৰুদ্ধে আৰু অৱশেষত আজি উলমিল হস্পিটেলখনত শিৱসাগৰ জিলা প্ৰশাসনৰ তলা। তদন্ত প্ৰক্ৰিয়া সমাপ্ত নোহোৱালৈকে বন্ধ ৰখাৰ নিৰ্দেশ হস্পিটেলখন। চিল কৰা হ'ল দণ্ডাধীশৰ অতিৰিক্ত দণ্ডাধীশ আঁচনিৰ বিষয়টো ওপৰত অকণমান কৈছে। নাই, ইয়াতে আপোনালোক সকলোৱে গম পাইছে যোৱা 12 তাৰিখে গধূলি আমাৰ 10 নম্বৰ ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ উপমা বৰা বাইদেউ যেতিয়া ইয়াতে তাৎক্ষণিকভাৱে মৃত্যু ঘটিলে, চিকিৎসাধীন হৈ আছিলে আৰু সেইটোক লৈ পেলাই অলপ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। তাৰ পৰিপ্ৰেক্ষিতত তাৎক্ষণিকভাৱে হস্পিটেলৰ ইকুইপমেণ্টছ আদি কৰি বিভিন্ন ধৰণৰ কথাবিলাকক চাই এটা প্ৰাৰম্ভিক ৰিপৰ্ট এটা লৈ তাৰ ওপৰত বেছ কৰি আগতেও এটা ঘটনা ঘটি গৈছে আজি কিছুদিন হ'ল নেকি, 24 জানুৱাৰী। চ' তাৰ ওপৰত বেছ কৰি এই দুটা ঘটনাৰ যিহেতু এটা কম গেপৰ ভিতৰত হ'ল, সেইটোৰ ওপৰত ভিত্তি কৰি আৰু তেওঁলোকৰ ইকুইপমেণ্টছ আদি অলপ হেৰি আছে বুলি গম পায়, তাৎক্ষণিকভাৱে এইটো সাময়িকভাৱে বন্ধ কৰাৰ এটা অৰ্ডাৰ দিছে আৰু এখন তদন্ত কমিটি গঠন কৰি দিছে আমাৰ ADC বাইদেউৰ নেতৃত্বত। আৰু সেই তদন্ত কমিটিয়ে প্ৰতিবেদন নিদিয়া পৰ্যন্ত এখন ক্ল'জ ডাউন কৰিবৰ কাৰণে এটা আদেশ ওলাইছে ডেপুটি কমিশ্যনাৰ ছাৰৰ পৰা। তাৰ ওপৰত ভিত্তি কৰি আমি বৰ্তমান মোৰ লগত আছে শিৱসাগৰ থানা তেওঁৰ লগত আজি আমি এই কামখিনি বন্ধ কৰাৰ কামখিনি কৰিলোঁ আৰু বিভিন্ন কাউণ্টাৰ যি আছে কাউণ্টাৰসমূহত আমি ক্ল'জ দিয়া হৈছে সেইটো পেষ্টিং কৰিছোঁ।